ভালকৈ এইখিনি নপৰোঁতে এইখিনি গহল আছে ন জেগাটো। নমস্কাৰ সকলোকে। আমি 4জন বন্ধু ওলালোঁ আজি আনিনি যাম বুলি। আজি আছিল 11 তাৰিখ ফ্ৰাইডে। ৰাতি গুৱাহাটীৰ পৰা আমি প্ৰায় 8টা বজাত গুৱাহাটীৰ পৰা ওলাইছোঁ। বাট আপাৰ আছাম পোৱালৈকে আমাৰ এপ্ৰক্স পোহৰেই হৈ গৈছিলে। গোটেই নগাঁৱৰ পৰা বৰষুণৰ ষ্টাৰ্ট। ভয়ো লাগিছিল, আনিনি যাবলৈতো বহুত দূৰ আছে তেতিয়াও, তথাপি আমি গৈ থাকিলোঁ। ধলাশদিয়া ব্ৰিজ পোৱালৈকে তেতিয়াও বৰষুণ দিয়ে আছিলে, বৰষুণ অলপো কমা নাছিলে। এতিয়া প্ৰায় এপ্ৰক্স 9টামান বাজিছিলে। বহুত দিনৰ পৰা শুনিয়ে আছিলোঁ আনিনি ধুনীয়া ঠাই এডোখৰ আছে, ইনষ্টাগ্ৰামত দেখি আছিলোঁ, ৰিলছত দেখি আছিলোঁ। তো আমিও ভাবিলোঁ যে অলপ ঘূৰি আহোঁ, জেগাবোৰ নিজে চাই আহোঁ। বহুতৰ মুখত শুনিছিলোঁ ৰাস্তাবোৰ বহুত ডেঞ্জাৰ হয়, বহুত লেণ্ডশ্লাইড হয়, বহুত পাথৰ কিবা কিবি প্ৰব্লেম হয়, গাড়ী নিব নোৱাৰি, বোকা হয়। বাট তথাপিও আমি ডিচিশ্যন লৈছিলোঁ যেতিয়া আগবাঢ়ি থাকিলোঁ, যি হয় দেখা যাব। নিজৰ চকুৰে চাই আহিবৰ আমাৰো মন আছিল। আনিনি ধুনীয়া বুলি চবেই কৈ আছিল, তো কেনেকুৱা হয়। তো আমি ধলাশদিয়া পাৰ হ'লোঁ, অলৰেডি পাৰ হৈ অৰুণাচলত সোমালোঁ। ILP বনাওঁতে আমাৰ এপ্ৰক্স 1 ঘণ্টা লাগিলে, 1-1.5 ঘণ্টাৰ ভিতৰত হৈ যায় ILP বনাওঁতে। অৰুণাচল সোমাই আমি আগবাঢ়ি থাকিলোঁ, ৰয়িং পাৰ হৈ আমি আগবাঢ়ি গৈ থাকিলোঁ। অলৰেডি বৰষুণ তেতিয়ালৈকে অলপো কমা নাছিলে। তো আমি আগত গৈ অলপ লেণ্ডশ্লাইড পালোঁ, তো উপায় নোহোৱাত আমি অলপ আকৌ বেক হ'বলগীয়া হ'ল। বেক হৈ আমি এখন ৰিজৰ্ট পালোঁ, তো ৰিজৰ্টতে আমি থকাৰ প্লেন কৰিলোঁ। কাৰণ যিমান বৰষুণ আছিলে সিমানততো আমি আগবাঢ়িব পৰা আমাৰ কাৰো সাহসেই নাছিলে। তো আমি ৰিজৰ্টত ৰাতি থাকিলোঁ। গোটেই বৰষুণেই দি থাকিলে ৰাতিলৈকে, দিনৰ পৰা ৰাতিলৈকে অলৰেডি বৰষুণ দি থাকিলে। তো আমি ডিচিশ্যন ল'লোঁ যে আমি যদি নেক্সট দিনা বৰষুণ কমে তো নেক্সট দিনাহে আমি আগবাঢ়িম। একচুৱেলি আমাৰ 4জনৰ ভিতৰত আনিনি যোৱা এজনো নাছিলে, সকলোৰে ফাৰ্ষ্ট টাইম আছিলে। তো নতুন ৰাস্তা বুলি অলপ আমাৰ ভয়ো লাগিল আগবাঢ়িবলৈ। ৰিজৰ্টখনতে থাকি যোৱা আমি ডিচিশ্যন ল'লোঁ চবেই মিলি। ৰিজৰ্টখন ভালেই আছিলে, বহুত ভালেই নহয় বহুত ধুনীয়াই আছিলে ৰিজৰ্টখন। আমি ডিচিশ্যন লৈছিলোঁ যে নেক্সট দিনা যদি সঁচাই বৰষুণ কমে তো আমি আগবাঢ়িম। কাৰণ ৰাস্তাবোৰ আমি আগবাঢ়ি গৈছিলোঁ অলপ আগলৈ, ৰাস্তাবোৰ সঁচাই অলপ শ্লাইডিং পালোঁ আমি ৰাস্তাত। তো ৰিজৰ্টত থকাই বেষ্ট হ'ল। দেন নেক্সট দিনা অলপ বৰষুণ কমিলে, পানী বৈ আছিল ৰাস্তাত, ৰাস্তাৰ অৱস্থা বহুত ভয়ানকেই আছিল বুলি ক'ব পাৰি। কিনকিনীয়া বৰষুণ আছিল, বৰষুণ কমাৰ নামেই লোৱা নাছিলে। ইফালে মোবাইলত নেটৱৰ্ক নাছিল, আমাৰ কাৰোৰে মেপে কাম কৰা নাছিল। GPS অলপ চলপ কৰিছিল যদিও আমাৰ ভয় আছিল ৰাস্তাটো এইটোৱে হয়নে, আমি কনফিউজনতো আছিলোঁ। অলৰেডি ৰাস্তা লাহে লাহে সৰু হৈ আহিলে, গাড়ীত নিয়াত প্ৰব্লেমেই হৈছিলে, বোকা আছিল স্পেচিয়েলি। 2খন গাড়ী যাব পৰা ৰাস্তা একেবাৰে নাছিলে। শ্লাইডিং বহুত বেছিয়ে আছিল ৰাস্তাত, ডাঙৰ ডাঙৰ পাথৰো আছিল ৰাস্তাৰ মাজত, বোকা আছিলে। ওপৰৰ পৰাও বহুত শ্লাইডিং হৈ আছিলে, আৰু এটা ছাইডৰ পৰাও আমাৰ তলত জুৰি বৈ আছিল, সেইপিনৰ পৰা আমাৰ বহুত খহনীয়া আছিল, য'ত আমি মানে গাড়ী নিবলৈ আমাৰ ভয় হৈছিলে। আমি তথাপি গৈ থাকিলোঁ, লাহে লাহে ৰাস্তা আৰু বেয়া হৈ গৈ আছিল। ৰাস্তা বহুত বেয়াই আছিলে, বহুতেই বেছি বেয়া আছিলে। আমি বহুত ড্ৰাইভাৰক, ট্ৰাকৰ ড্ৰাইভাৰক বা এনেকৈ 2-এজনক ৰখাই পেলাই আমি ৰাস্তাৰ কথা সুধিলোঁ, বাট তেখেতসকলে ক'লে যে আগত ভাল হাইৱে পোৱা যাব। তো আমি সেইটো আশাতে আমি গৈ থাকিলোঁ আগবাঢ়ি। তাৰপিছত লাহে লাহে আৰু বেছি বোকা, বেছি পাথৰ এনেকুৱা ৰাস্তা পোৱা হ'লোঁ। তথাপি গৈ আছিলোঁ কাৰণ তেওঁলোকে ক'লে যে আগত হাইৱে আছে। আমি অসমৰ 2জনমান মানুহক লগ পালোঁ, তেওঁলোকে ক'লে যে এতিয়াও বহুত দূৰ আছে আমি যাবলৈ, বহুত ৰাস্তা বহুত বেয়া আছে, ৰাস্তাৰ কণ্ডিশ্যনো বহুত বেয়া, কিন্তু আগততো হাইৱে পোৱাটো চিয়'ৰ। ৰাস্তা ভাঙা দেখি আমি মানে ভাবিছিলোঁ যে আমি ৰিটাৰ্ণেই হৈ যাম নেকি, কাৰণ ৰাস্তাৰ কণ্ডিশ্যন সঁচাই বহুতেই বেয়া আছিলে। ৰাস্তাৰ ৰিচেণ্টলি ভাঙা ৰাস্তা এনেকুৱাও পাই গৈছোঁ আমি। তথাপি চাই যদি যাব পৰা অলপ চলপ জেগা আছিল, তো তাতে 2-এখন গাড়ী সন্মুখৰ পৰা অহা দেখি ভাবিলোঁ যে নিশ্চয় আগততো ৰাস্তা আছে চাগে। তো আমি লাহে লাহে সেইকাৰণে আগবাঢ়ি থাকিলোঁ। আগদিনা শ্লাইডিং হৈ যিবোৰ ৰাস্তা ব্লক হৈছিল, তো সেইবোৰ লাহে লাহে আমি পাব ল'লোঁ। অলপ ভয় লাগিছিল, অলপ নহয় বহুত বেছিয়ে ভয় লাগিছিল। দুইপিনে শ্লাইডিং আছিল, ওপৰৰ পৰা এটা চাইডে ওপৰৰ পৰা, এটা চাইডে তললৈ। তথাপিও গাড়ী দেখি থকাৰ কাৰণে অলপ মনত সাহস আহিলে। তাতে 4জন আছিলোঁ, বাট কাৰো মুখতেই মাত নাছিলে, কাৰণ ৰাস্তাবোৰ সঁচাই বহুত বেছি ভয়ানক আছিল। বোকা, আৰু ৰাস্তাৰ বহুত চাইডেদি যাবলগীয়া হয়, মাজেদি নিব পৰা অৱস্থাত নহয়। লাহে লাহে ভাল ৰাস্তা পালোঁ, আৰু ৰাস্তা এতিয়াৰ পৰা বহুত ভালেই ৰাস্তা আছিলে। আৰু আমি ভাল ৰাস্তাত উঠাৰ পিছতে আমাৰ ভিউবিলাকো ভাল লাগিলে, তো 2খন ফটো উঠি ল'লোঁ। তাৰপিছত আমি আকৌ যাব ওলালোঁ, কাৰণ আমাৰ অলৰেডি সময়ো হৈ গৈছিল, আৰু আনিনি তেতিয়াও বহুত দূৰ দেখাই আছিল মেপত। তো ৰাস্তাবোৰ তেতিয়া বহুত ভালেই আছিলে,
এটাই প্ৰব্লেম আছিল, ৰাস্তাৰ ওচৰত থিয় পাহাৰ আছিল, চব পাথৰৰ পাহাৰ আছিল। তো পাথৰ পৰাৰ বহুত চান্স আছিল, পাথৰ পৰিয়ে আছিল ৰাস্তাত, দুই এটা পাথৰ তাতে পৰিয়া আছিলে। আৰু আমাৰ ভয়ো আছিল কিবা কাৰণ গাড়ীত পৰিলেতো প্ৰব্লেম হ'ব। তথাপি আমি আগবাঢ়ি দিলোঁ কাৰণ ৰাস্তাবোৰ ভাল আছিলে, বহুত ধুনীয়া আছিলে, ভিউবিলাক বহুতেই ধুনীয়া আছিলে। আমাৰ অলপ জল্দি যাবলগীয়া হৈছিল কাৰণ আমাৰ হোটেলো বুক নাছিল কাৰোৰে। আমি একচুৱেলি আহিব পাৰিম নে নোৱাৰিম সেইটো কনফিউজনতে হোটেল বুক কৰা হোৱা নাছিলে। তো ৰাস্তা ভাল দেখি আমি অলপ জল্দি যাব ল'লোঁ। কিন্তু ইয়াৰ আগৰ ৰাস্তাখিনি সঁচাই বহুতেই বেয়া আছিলে। যদি আপোনালোকেও আনিনি আহিব বিচাৰে এইটো বতৰত, তো অলপ চাই চিতি আহিব, আগতে বস্তুবোৰ চিয়ৰ হৈ আহিব বৰষুণ পৰি আছে নেকি বা ৰাস্তাৰ কণ্ডিশ্যন কেনেকুৱা। কাৰণ যিখিনি ৰাস্তা বেয়া পাইছিলোঁ সেইখিনি সঁচাই বহুত বেছি বেয়া আছিলে। এইবিলাক লাহে লাহে ধুনীয়া ধুনীয়াকৈ ৱাটাৰফলবোৰ পাব ল'লোঁ আমি। ৱাটাৰফল পাই গৈ আছিলোঁ, নামিব মন আছিলে বাট আমাৰ হাতত সময় কম আছিলে কাৰণ আমাৰ হোটেল একেবাৰে বুক নাছিলে। তেতিয়াও বহুতেই দূৰ আছিলে, এপ্ৰক্স 3-4 ঘণ্টাৰ বাট আছিল তেতিয়াও আমি আনিনি পোৱালৈকে। আমাৰ এটাই মানে প্লেন আছিল যে আমি যাতে আন্ধাৰ হোৱাৰ আগতেই আমি আনিনি পাওঁ, এখন হোটেল বুক কৰিব পাৰোঁ। কাৰণ তাতে ৰাস্তাবোৰ বেঁকা বেঁকি হোৱাৰ কাৰণে আমি মানে স্পীড যাব পৰা নাছিলোঁ। ৰাস্তাবোৰ ভালেই আছিল, সেইখিনিৰ পৰা বহুতেই ভাল আছিল, মাজে মাজে অলপ চলপ শ্লাইডিং আছিল যদিও আগৰ ৰাস্তাৰ তুলনাততো বহুত ভাল আছিলে। আমাৰ চিন্তা আছিল একচুৱেলি যে হোটেল বুক নাছিলে, আমি ক'ত থাকিম বা 4জনৰ কাৰণে অচিনাকি জেগা আছিলে। তো আমি জাষ্ট পোহৰে পোহৰে কেনেকৈ পাওঁ সেই চিন্তাত আছিলোঁ। মেপৰ মতেতো আৰু বহুত বেছি দূৰ নাছিলে, কিন্তু আমি বহুত দূৰ ড্ৰাইভিং কৰি গ'লোঁ। তো ভাগৰো লাগিছিলে, অলপ ৰেষ্ট ল'ব লগা হৈছিলে। তো লাহে লাহে আবেলি হৈয়ে আহিছিলে, প্ৰায়খিনি আবেলি হৈয়ে গৈছিলে। আন্ধাৰ হ'ব বুলি আমি আন্ধাৰ হোৱাৰ আগত কেনেকৈ পাওঁ সেই চিন্তাতেই আছিলোঁ। লাহে লাহে আন্ধাৰ হ'ব ল'লে, অলপ ৰ'দটো নাইকিয়া হৈ গ'ল, পোহৰ আছিল। তেনেকুৱাতে আমি আনিনি বৰ্ডটো পালোঁ, য'ত আই লাভ আনিনি লিখা আছিল। তাতে আৰু 2খন ফটো উঠিলোঁ আৰু আমি আনিনি টাউন পাই গ'লোহি। হোটেল বিচাৰিলোঁ, ক'তো হোটেল নাপালোঁ। তো আমাৰ ভাগ্য ভাল আছিল, আমি লগত টেণ্ট লৈ আহিছিলোঁ। তো টেণ্টতে আমি থকাৰ ব্যৱস্থা কৰিলোঁ। টেণ্ট ৰাখিবৰ কাৰণে আমি এখন হোটেলৰ মালিকৰ লগত কথা পাতিলোঁ। মালিকে আপোনাৰ হোটেলৰ পাৰ্কিঙতে আমাক টেণ্ট লগাবৰ কাৰণে যা যোগাৰ কৰি দিলে। তো আমি ৰাতিটো তেনেকৈয়ে পাৰ কৰি দিলোঁ। তো ফাইনেলি আমি আহি আনিনি পাই গ'লোহি।